নমস্কাৰ বন্ধুসকল আমি আজি এই ভিডিঅ'টোত আপোনাৰ ভোটাৰ তালিকাত নাম আছে নে নাই আপোনাৰ ভোটাৰ তালিকাৰ নাম যদি ভুল হৈ আছে কেনেকৈ শুধৰণি কৰিব আৰু আপোনাৰ যদি 18 বছৰ বয়স হৈ গৈছে তথাপিও যদি আপোনাৰ ভোটাৰ লিষ্টত নাম উঠোৱা নাই তেতিয়াহ'লে আপোনালোকে ঘৰত বহি কেনেকৈ ভোটাৰ লিষ্টত নাম উঠাব বা শুধৰণি কৰিব এই সকলোবোৰ বিষয় আজি এই ভিডিঅ'টোত আমি চৰ্চা কৰিম আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ হেণ্ডছেটত থকা যিকোনো এটা গুগল বা গুগল ক্ৰম বা ইউচি ব্ৰাউজাৰ যিকোনো এটা ব্ৰাউজাৰলৈকে এপছলৈকে গৈ তাত আপুনি NVSP টাইপ কৰি দিয়াৰ লগে লগে NVSP সাৰ্ভিস পোৰ্টেল বুলি তললৈ আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া আপুনি এই লিংকটোক সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপুনি এনেকৈ খোল খাব এইটো নেশনেল ভোটাৰ্স সাৰ্ভিস পোৰ্টেল ইয়াত গৈ এতিয়া আপোনাৰ ভোটাৰ লিষ্টত নাম আছে নে নাই চাবৰ কাৰণে আপুনি সাৰ্চ ইউৰ নেম ইন ইলেক্টৰেল ৰোল ইয়াত আপুনি সাৰ্চ কৰিব সাৰ্চ কৰি প্ৰথমে আপুনি ইয়াত আপোনাৰ ভোটাৰ লিষ্টত থকা ধৰণে আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম বা আপোনাৰ হাজবেণ্ডৰ নাম আপোনাৰ বয়স আপোনাৰ জেন্ডাৰ আপুনি পুৰুষ নে মহিলা আপোনাৰ ৰাজ্যখনৰ নাম জিলা আৰু আপোনাৰ বিধানসভা সমষ্টিৰ নাম দিয়াৰ পাছত এখানে দেখুৱাবলগীয়া নাই নিশ্চয় একো আপোনাৰ প্ৰথমতে নামটো ইয়াতে দি দিব যি হয় নাম ABC যি হয় দিলে আপোনাৰ ফাদাৰ্স নেম দিলে একেদৰে তলৰখিনিও আপুনি ডাটাখিনি ভৰাই দি আপুনি তলত কোড এটা দেখিব এই কোডটো ইয়াত আপুনি কোডটো টাইপ কৰি দিব লাগিব যেনেকৈ আছে হেনেকৈ যদি ক্যাপিটাল আছে ক্যাপিটাল যেনেকৈ Y টু ক্যাপিটাল আছে Y U S টু ক্যাপিটাল আছে S টু ক্যাপিটাল U এনেকৈ দি আপুনি কি কৰিব এই সাৰ্চ অপচনটো ক্লিক কৰিব তাৰ পিছতে আপোনাৰ কি আহিব আপোনাৰ নাম সহিতে গোটেইখিনি ডাটা ইয়ালৈকে আহিব আৰু আপুনি এইটো স্ক্ৰিনশ্বট ৰাখি মই ডাটাখিনি ভৰাই দিয়া নাই মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে আপুনি ইয়াত তেতিয়া আপুনি এখন ভোটাৰ যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাই তেতিয়াহলে এখনক আপুনি স্ক্ৰিনশ্বট হিচাপে ৰাখি ভোটাৰ আইডি কাৰ্ড হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ আপুনি এই কোডটো সাৰ্চ কৰাৰ পিছত অটোমেটিক আপোনাৰ ডিসপ্লেত আপুনি দেখিবলৈ পাব এখানে আপুনি নিজেই বুজি পাব ইয়াত আপোনাৰ গোটাই ডাটাখিনি আহি যাব এটা আপুনি স্ক্ৰিনশ্বট ৰাখিব পাৰে তাৰ পিছত যদি আপোনাৰ এই সম্পূৰ্ণ ডাটাখিনি মনত নাই বা কিবা কাৰণত দিব নোৱাৰে যদি আপোনাৰ লগত ভোটাৰ আইডি কাৰ্ডখন থাকে বা আপোনাৰ ভোটাৰ যেটো ইপিআইসি নাম্বাৰটো থাকে সেই নাম্বাৰটো আইডি যেটো নাম্বাৰটো ইয়াতে নাম্বাৰটো আপুনি টাইপ কৰিব কৰি আপোনাৰ ৰাজ্যখন সিলেক্ট কৰিব আপুনি কোডটো একেদৰে ভৰাব ভৰাই আপুনি সাৰ্চ কৰিলে আপোনাৰ ভোটাৰ তালিকাত থকা নাম আপুনি পাব এতিয়া এটো গ'ল এতিয়া আপুনি আমি আপোনাৰ ভোটাৰ তালিকাত নতুনকৈ আপুনি ভোটাৰ লিষ্টত নাম ভৰাব বিচাৰে নেকি যদি বিচাৰে তেতিয়াহলে আপুনি ইয়াৰে তললৈকে গৈ দেখিব প্ৰথমতে পাব আপুনি এপ্লাই অনলাইন ফৰ ৰেজিষ্টাৰ অফ নিউ ভোটাৰ ডিউ টু শিফটিং ফ্ৰম SC ইয়াত আপুনি ক্লিক কৰিব কৰিলে প্ৰথমতে আপুনি ইয়াত কি ভাষা আপুনি ইংলিছ এটো সিলেক্ট কৰি লব তাৰ পিছত আপোনাৰ ৰাজ্য স্টেট যি হয় Assam ডিস্ট্ৰিক্ট যি হয় আপোনাৰ
যি ডিষ্ট্ৰিক্ট হয় দি দিলে আপোনাৰ পাৰ্লে যি হয় আপোনাৰ বিধানসভা সমষ্টি এনেকৈ দি দিলে দি আপুনি ইয়াতে আপোনাৰ নিজৰ নামটো দি দিলে যি নাম হয় শুদ্ধ নামটো ভৰাব ইয়াতে আপোনাৰ ৰিজনেল যদি আপোনাৰ কি হয় অসমীয়া বেংগলী বড়ো যি হয় ৰাষ্ট্ৰীয় সচৰাচৰ অসমীয়াই হ'ব ইয়াতে আপুনি অসমীয়াত আপোনাৰ নামটো ভৰাই দিব এইটো নালাগে যদি নাথাকে চিয়ৰ নেম ৰিলেটিভ নেম অফ ৰিলেটিভ ইয়াতে আপোনাৰ ৰিলেটিভৰ নাম দি দিব তাৰপিছত টাইপ অফ ৰিলিজন আপুনি কি হয় আৰু টাইপ অফ ৰিলেটিভ আপোনাৰ কি হয় ফাদাৰ হয় মাদাৰ হয় হাজবেণ্ড হয় যি হয় আপুনি তাত ভৰাই দিব তাৰপিছত এজ আপোনাৰ 19 চনৰ 1 জানুৱাৰীলৈকে আপোনাৰ বয়স কিমান হ'ব ইয়াতে আপুনি ভৰাই দিব ইয়াৰটো যিমান হয় কিমান চনত মান্থটো দি দিব এখিনি ভৰাই দিব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ দি দিব আপোনাৰ জন্মৰ যেটো সঠিক তাৰিখ সেইটো ইয়াতে ভৰাব তাৰপিছত আপুনি জেন্ডাৰ কি হয় মেল ফিমেল যি হয় ভৰাব তাৰপিছত আপোনাৰ হাউস নাম্বাৰ আপোনাৰ ঘৰত প্ৰত্যেকৰ ঘৰত একোটা নাম্বাৰ থাকে হাউস নাম্বাৰটো ভৰাব তাৰপিছত আপোনাৰ এৰিয়া বা লোকেলিটি যি হয় ভিলেজ টাউন পোষ্ট অফিস পিন কোড এখিনি আপোনালোকে জানে এখিনি ভৰাই দিব তাৰপিছত আকৌ এখিনি পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি বেলেগ বেলেগ হয় বা আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ যি হয় হেখিনি ইয়াতে ভৰাব তাৰপিছত আপোনাৰ যদি কিবা ডিজেবল হয় ইয়াতে ভৰাই দিব ইমেইল আইডি যদি আছে কিন্তু আপুনি মোবাইল নাম্বাৰটো দিবলৈ নাপাহৰিব ইমেইল আইডি নহলে নেদিলেও কথা নাই কিন্তু মোবাইল নাম্বাৰটো দি দিব এতিয়া ইয়াত আপোনাক কি বিচাৰিছে ইয়াৰ ফটোগ্ৰাফ আপুনি ফটোগ্ৰাফৰ কাৰণে কি কৰিব প্ৰথমতে আপুনি এটা ক্যামেৰা দিও ডাইৰেক্ট কৰিব পাৰে এনেকৈ ফটো উঠাব পাৰে নহলে আপুনি আগতে ফটো উঠাই থৈ ইয়াতে চুজ কৰি ফটো যদি আপুনি উঠাই থৈছে ইয়াতে ফাইলত গৈ আপুনি আপোনাৰ যি ফটো আছে ফটোখন কি কৰিব ফটোখন ইয়াতে 2 KB হোৱাকৈ এটা এডিট কৰি দিব তাৰপিছত এছ প্ৰুফৰ কাৰণে আপোনাৰ ডকুমেন্টছ লাগিব সেইখন আপুনি ফটো কৰি ৰাখি ইয়াতে দি দিব যি থাকে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট থাকিব পাৰে মাৰ্কশিট থাকিব পাৰে ইণ্ডিয়ান পাসপোৰ্ট থাকিব পাৰে পান কাৰ্ড ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড ইস্যু যি থাকে আপুনি ইয়াতে ভৰাই দিব এই এড্ৰেছ প্ৰুফৰ কাৰণে এজ প্ৰুফৰ কাৰণে আপোনাৰ এইটো কলো তাৰ পিছত আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে ইণ্ডিয়ান পাসপোৰ্ট ড্ৰাইভিং লাইসেন্স বেংক পাসবুক ৰেশন কাৰ্ড ইনকাম টেক্স ৰেশন এগ্ৰিমেন্ট ওয়াটাৰ বিল টেলিফোন বিল ইলেক্ট্ৰিসিটি বিল গ্যাস কানেকশন এখিনি যি হয় যি থাকে আপোনাৰ হাতত হেখিনি ভৰাই দিব তাৰ পিছত আপুনি এখিনি ডাটাখিনি এনেকৈ ভৰাব বাৰ্থ প্লেস লাগিব ইয়াতে যি হয় ডাটাখিনি আপুনি সম্পূৰ্ণ ভৰাই শ্ৰেয়লি ভৰাব আপোনালোকে চালে গম পাব গোটাই ডাটাখিনি ভৰোৱাৰ পিছত তলত যেটো কোড আছে এই কোডটো ইয়াতে আপুনি ভৰাই দিব যেনেকৈ কি আছে ইয়াতে কোডটো 00547 এনেকৈ কোডটো ভৰাই দি আপুনি কি কৰিব যদি আপোনাৰ সন্দেহ হৈছে আকৌ ৰিসেট কৰি ল'ব পাৰে আৰু নহলে আপুনি সাবমিট কৰাই দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ইয়াতে কন্টাক্ট নাম্বাৰ দিছিলে কন্টাক্ট নাম্বাৰটোত আপোনাৰ মেছেজ আহিব মেছেজ আপোনাৰ কোড নাম্বাৰ এটা পাই যাব আৰু সেই কোড নাম্বাৰটোৰে আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ ষ্টেটাছৰ বিষয়ে আপুনি জানিব পাৰিব কি পৰ্যায়ত আছে তাৰ পিছত আপুনি ইয়াত গোটাইখিনি কামে কৰিব পাৰি মই প্ৰধানত দুটা কামে কৈছো যদি আপোনাৰ ভোটাৰ লিষ্টত নাম কাৰেকশন বা আপোনাৰ কিবা কাৰেকশন কৰিবলগীয়া আছে তেতিয়াহলে আপুনি এই অপচনটো লৈকে যাব গৈ আপুনি প্ৰথমতে এটা ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ইংলিশ কৰিলে তাৰ পিছত এখনক কয় ফৰ্ম নাম্বাৰ 8 ষ্টেট ডিস্ট্ৰিক্ট এখিনি আপুনি ভৰাই দি আপোনাৰ
বৰ্তমান আপোনাৰ যি নাম আছে ভোটাৰ কাৰ্ডত ভুলকৈয়ে যদি আছে সেই ভুলকৈয়ে এনেকৈ নামটো আৰু ৰিজনেল নাম এইখিনি ভৰাই দিব যেনেকৈ আছে পাৰ্ট নাম্বাৰ অফ ইলেক্ট্ৰল আপুনি মই প্ৰথমতে আপোনাক যেতিয়া আপোনাৰ যদি আপোনাৰ নাম যেহেতু শুধৰণিৰ ক্ষেত্ৰত আপোনাৰ নাম আগতেই এন্ট্ৰি হৈ থাকে আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ পাৰ্ট নাম্বাৰ পাব বা আপুনি যদি স্ক্ৰিনশ্বট মাৰি ৰাখিছিলে তেতিয়াহ'লে তাতেও পাৰ্ট নাম্বাৰটো আপুনি দেখিব সিৰিয়াল নম্বৰ পাই যাব আইডেন্টিটি কাৰ্ড নাম্বাৰ যেটো আইডেন্টিটি কাৰ্ডত আছে কাৰ্ড নাম্বাৰটো দি দিব এখানে দিয়াৰ পিছত আপুনি কি শুধৰণি কৰিব বিচাৰে ইয়াতে নাম ফটোগ্ৰাফ ইলেক্ট্ৰল ফটো আইডেন্টিটি কাৰ্ড এড্ৰেছ ডেট অফ বাৰ্থ এজ নেম অফ ৰিলেটিভ টাইপ অফ ৰিলেটিভ জেন্ডাৰ ইয়াৰে আপুনি যিকোনো তিনিটাহে এবাৰত শুধৰণি কৰিব পাৰিব তাৰ কাৰণে আপুনি ইয়াতে সিলেক্ট যদি আপোনাৰ নাম ভুল হৈ আছে নাম ফটোগ্ৰাফ বা এইটো যদি এই তিনিটা ভুল হৈ আছে তেতিয়াহলে আপুনি এই তিনিটা ইয়াতে শুদ্ধ কৰিব পাৰিব আপোনাৰ যেটো সঠিক নাম হয় হেতু নাম ইয়াতে দি দিব ৰিজনেল নামটো দি দিব অসমীয়াত যদি হয় অসমীয়াত দিব আৰু এটো ইংৰাজীত দি দিব একেদৰে আপুনি এটো নালাগে ইয়াতে দেখিছে এটা আপুনি কৰিব নোৱাৰে কাৰণ আপুনি ওপৰত তিনিটাহে সিলেক্ট কৰি আহিছে গতি আপোনাৰ ইয়াতে এটো নাম্বাৰটো আইডি নাম্বাৰটো যেটো আপোনাৰ শুদ্ধ হ'ব লাগে শুদ্ধ আইডি নাম্বাৰটো ইয়াতে দি দিব তাৰ পিছত আপুনি ইয়াতে আপুনি যেটো ফটোগ্ৰাফ বিচাৰিছে গতিকে আপুনি ইয়াতে কি কৰিব লাগিব ফটোগ্ৰাফ দিব লাগিব ফটোগ্ৰাফৰ কাৰণে আপুনি ক্যামেৰা দি ডাইৰেক্ট উঠিব পাৰে নহলে আপুনি আগতে উঠাই থব পাৰে যদি আগতে উঠাই থৈছে তেতিয়াহলে আপোনাৰ ফাইললৈকে গৈ ধৰা হল এখন ফটো ইয়াতে নাহে ইমেজখন ডাঙৰ ইমেজটো আপুনি কাটি সৰু কৰি ল'ব লাগিব মানে সৰু মানে আপোনাৰ পাসপোৰ্ট সাইজৰ ফটোখনৰ বাহিৰে যিখিনি আছে সেইখিনি আপুনি কি কৰিব লাগিব এইখিনি আপুনি কাটি তাতে আপোনাৰ ফটোখন কাটিব পাৰি নহয় এডিট কৰিব পাৰি না এডিট কৰি আপুনি ফটোখন সৰু কৰি ইয়াতে লৈ আহি আপোনাৰ ইমেইল আইডি দিব মোবাইল নাম্বাৰ দি দিব তাৰ পিছত প্লেস দিব ডেটটো ইয়াতে অটোমেটিক আহিব আৰু এই কোডটো ইয়াতে দি আপুনি সাবমিট কৰিব আৰু এখন সাবমিট হোৱাৰ লগে লগে আপোনাৰ যেটো ফোন নাম্বাৰ দিয়ে ফোন নাম্বাৰত আপোনাৰ লগে লগে মেছেজ এটা আহিব তাতে কোড নাম্বাৰ এটা আহিব আৰু এই কোডটোৰে আপুনি যে এপ্লাই কৰিছে তাৰ আপুনি স্ট্যাটাস এয়া আপুনি ৰেফাৰেন্স কোডটো দি আপোনাৰ যেটো মোবাইলত কোড নাম্বাৰ আহিব এই কোডটো দি যদি আপুনি নতুনকৈ ভোটাৰ লিষ্টত নাম মোবাইলৰ জৰিয়তে বা অনলাইনৰ জৰিয়তে ভৰাইছে তেতিয়াহলে এই কোডটো দি আপোনাৰ স্ট্যাটাস জানিব পাৰিব আৰু যদি আপুনি শুধৰণি কৰিছে তেতিয়াহলেও যেটো আপোনাৰ মোবাইলত ৰেফাৰেন্স কোড আহিব সেই কোডটো ইয়াতে ভৰাই দি আপুনি সাৰ্চ কৰিলে আপোনাৰ স্ট্যাটাস বা আপোনাৰ এপ্লিকেশনখন কি পৰ্যায়ত আছে সেই বিষয়ে আপুনি জানিব পাৰিব এনেকৈয়ে আমি ঘৰত বহিয়েই ভোটাৰ লিষ্টত নাম উঠাব পাৰো নাম কাৰেকচন কৰিব পাৰো আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে গতিকে পলম নকৰি যদি আপোনাৰ কিবা ভোটাৰ লিষ্টত কিবা বিসংগতি আছে আপোনাৰ 18 বছৰ হৈছে নাম যদি ভৰোৱা নাই তেতিয়াহলে এতিয়াই আপুনি ঘৰত বহি এই কামখিনি সম্পূৰ্ণ কৰক ধন্যবাদ মোৰ ভিডিওটো যদি চাই ভাল লাগিলে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব